আৰু এইটো বনোৱা প্ৰচেছটো হ'ল এতিয়া মেৰিনেট কৰি আছো মেৰিনেশ্যন কৰিবৰ কাৰণে প্ৰথমে চিকেনটোৰ দিলে ওপৰত নিমখ দিলো দুটা কণী ভাঙি দিলো তাৰপিছত নাজানো ক'ত কি আছে মই বেলেগত না ৰুমটো বেলেগত ৰুম না কি লাগে এইটো কি লাগে কেনেকে দৰ্শক কেনেকে মই বুজাম এইটো অলপ জল কাশ্মীৰী পাউডাৰ না কাশ্মীৰ পাউডাৰ দিব ये है कश्मीरी पाउडर চামুচ বিলাক তো चम्मच चम्मच सब कुछ है আছে যা প্ৰেজেন্টেশন হৈছে যা মানুহে অলপ ৰখি দিবা চামুচ দিছে আছে চামুচ বিচাৰিয়ে পোৱা নাই এই ইয়াতে পৰি আছে চামুচ এনেকা হ'লে নযাব এইখন এখন দুইটা অলপ ৰখি দিবা এইটো খোৱাৰো নহয় খোৱাৰো নহয় অলপমান দি দিলো আৰু ৰংগুৰা একচুৱেলি এটা বস্তু মই গম পাইছোঁ বেলেগৰ পাকঘৰত সোমালে ওচৰত থকা বস্তুটো বিচাৰি নাপায় যত পত লাগে আৰু আমি তাতে গৰা মানুহ এইটো কি আছে আৰু আজি আমাৰ কিটচেনটো একদম মেচি হৈ আছে জাষ্ট বিকজ মই বাচন চাচনবিলাক ধুব ওলাইছিলোঁ তেতিয়া ইফটিয়ে ক'লে ঠিক আছে মই মেৰিনেশ্যনটো ব্লেক পেপাৰ কা গুটি বি গুটি আছে কিন্তু ব্লেক পেপাৰ এটা কিন্তু ঘূৰাই লাগে আৰু এইকেইটা এইকেইটাও বৰ্তমান কামত নকৰিব আৰু এইটা বটল এইটো হ'ল ধুনীয়া এইকেইটা বটব লাগিব আৰু যেতিয়া আপোনাৰ লগত হেৰি কণ্টিনিউৱাছ নেকি অঁ কণ্টিনিউৱাছ এইবিলাক গোটা আছে আৰু তাতে গৰম মছলাখিনি ঠিক আছে কিন্তু যেতিয়া মেৰিনেট কৰিব আৰু যেতিয়া আপোনাৰ ফ্ৰাইৰ কথা হয় তেলত ফ্ৰাই তেতিয়া গুড়া লাগে বস্তুখিনি হ'ব এইটো গুড়া কৰি দিয়া হ'ব ইয়াত গুড়া কৰিব পাৰিব না অঁ ইয়াত পানী গুড়া কৰিবলৈ আমি চবখিনি দি আছো লাহে লাহেকে যেনেকে জিৰা দিলো হালধি দিলো কাশ্মীৰী মিৰ্চ দিলো সেইটোৱে চবতে দেখিব আমি সেইখিনিয়ে কাম কৰিছো খালি আমাৰ লেদামি হৈছে কাৰণ আমাৰ বস্তুটো বেলেগ কাম না মই এটা বস্তু ভাবি আছোঁ দেই আজিকালি চব ইণ্টাৰনেটৰ যুগ আমি যিকোনো বস্তু আমি ইণ্টাৰনেটত দিওঁ হয় নাই মই ভাবিছোঁ ইফটিয়ে ইমান এজন ভাল ফটোগ্ৰাফাৰ থেংক ইউ ছ' মাছ তো ইফটিয়ে যদি তুমি ইমান ধুনীয়া ধুনীয়া কমেডিও কৰি থাকা তো আমি যদি এনেকুৱা কণ্টেণ্ট কিবা এটা লৈ আনো কুকিং উইথ ফানি কমেডি কুকিং উইথ কমেডি ন মই কুকিং উইথ কমেডি শুনিছিলোঁ কুকিং উইথ কমেডি শুনা নাছিলোঁ হ'ব সেইটো চেষ্টা কৰিম সময় ৰ'বা বৰ্তমান তাত যদি এছিষ্টেণ্ট থাকিলে কেমেৰা ধৰা নিশ্চয় মই এনেকুৱা বনাই থাকিলোঁ কেমেৰাই ধৰি কিনে ৰাতি ইফালে যদি জ্বলি যায় আঞ্জাখন আৰু এটা চবতকৈ ইণ্টাৰেষ্টিং এটা বস্তু হৈ আছে আনকাট ব্লগ আনকাট ব্লগ ভাল লাগে আনকাট ব্লগ এইটো কোনো ধৰণৰ এডিট নাই নহয় এইটো কনচেপ্ট ওলাব দিয়ে কাকো নকবি হা আমাৰ নগিলা এটা যাব আনকাট ব্লগ মানে পুৰা পুৰা লাগিব দেই পুৰা মজা লাগিব বস্তুটো ভাল হ'ব দেই ভাল হ'ব কিন্তু অ'কে এতিয়া মেৰিনেশ্যন কৰিব ইয়াত কি কি দিলা এতিয়া আকৌ সেই দিলো আদা নহৰু জলকীয়া পেষ্ট দিলো পেষ্ট এতিয়া ভালকৈ কৈ দিয়া গোটেইখিনি কি কি দিছা তাৰপাছত এতিয়া খুন্দাটো এইখিনি গোটা গৰম মছলাখিনি হ'লে আৰু গোটেইখিনি হৈ যায় আৰু হৈ যায় খাদ্যতে মানে মেৰি সেই ফ্ৰিজত অলপ ফ্ৰিজিং কৰিব লাগিব 15 মিনিট অ'কে নহ'লে হেৰি কোনো মিনিট এইটো কি আনিছা এইটো কৰ্ণফ্লাৱাৰ দেখা দিয়া এইটো পিছত দিব লাগিব কি বেচনৰ সৈতে এইটো পিছত তাৰমানে কৰ্ণফ্লাৱাৰ ঠিক আছে কৰ্ণফ্লাৱাৰ কি কি বনায় কৰ্ণফ্লাৱাৰ দি বৰ্তমানটো মই এইটোৱে বনাই বুলি জানো চুপো খাব পাৰি কিন্তু জানানে কৰ্ণফ্লাৱাৰ থিকনেছটো আনে চুপত অ'কে কি যোগাৰ ল'লা এতিয়া তো এইটো আছিল মেৰিনেট ফ্ৰিজৰ পৰা ওলাই আনিলোঁ 15 মিনিটমানৰ পিছত আৰু ইয়াত অলপ ল'লোঁ বৰফৰ টুকুৰাৰ লগত বৰফৰ ঠাণ্ডা পানী এইটো কিয় দি আছোঁ এইটো পিছত গম পাবা বৰ্তমানটো দিলোঁ আৰু ইয়াত অলপ লাগিব কৰ্ণফ্লাৱাৰ নহয় বেচন বা ময়দা বেচন আছে এইটো দি দিয়ে কৰ্ণফ্লাৱাৰটো অলৰেডি সানি দিলোঁ ঠিক আছে আমি এইখিনি এতিয়া যোগাৰ কৰি লওঁ আমি যিহেতুকে ৰিফাইন তেল নাখাওঁ ইয়াৰ মিঠাতেল এতিয়া গৰম হ'ব দিছোঁ মিঠাতেল গৰম বহুত টাইম লাগিব গৰম হওঁতে চব কুছ ৰেডি হৈ গয়া যিখিনি চিকেন মেৰিনেট কৰি থৈ দিছিলে সেই চিকেনখিনি এতিয়া যিখিনি কৰ্ণফ্ল'ৰ আৰু বেচন দি পেলাই এইখিনি মিক্স কৰি থৈ দিছিলে তাত ডুবাই তাৰপাছত আকৌ ফ্ৰিজিং পানীখিনি ডুবাই পেলাই আৰু সেই 1 কোট দিয়াৰ পাছত তেলত তেনেদৰে দি দিছে আৰু নাজানো KFC চিকেন হয়নে নহয় বাট ট্ৰাই কৰিছোঁ প্ৰথমবাৰৰ কাৰণে এয়া KFC ষ্টাইলত চিকেন বনাই আছে
ইফটি চেফ হয় আৰু এইটো লেগ পিচটো হয় লেগ পিচটো কোনে কোনে খাব হাৰ্দিক মই আৰু তুমি আৰু বহুত আছে মানে বাকী খোৱা মানুহ নাই আৰু। খোৱাও নাই আমি তিনিটাই খাম আৰু ঠিকছে এয়া আমাৰ ইফটিয়ে চেফ পূৰা বনাই আছে আৰু এয়া কাৰ কাৰ লোভ লাগিছে কৈ দিয়ক ৰাইজ অলপমান মেহনত আৰু আছিল মেহনত আছিলে কাৰণ আমি যোগাৰো বহুত অলপ আছিল। সময়টো কম আছিলে আৰু মানে কম সময়ত জল্দি জল্দি বনাব লগা হ'ল সেইটো কাৰণে কি টেষ্ট আচ্ছা আয়েগা কি ষ্টাইলৰ চিকেন বুলি কওঁ ইফটি এইটো আছামিজ কেপচি কেএফচি কলিতা ফুড কৰ্নাৰ কলটা ফুড কৰ্ণাৰকে এইটো চিকেন ফ্ৰাই একচুৱেলি মেৰিনেশ্যনত খুব সময় লাগে কিন্তু আমাৰ একো সময় নাই হোৱা এই জাষ্ট বনাইছোঁ আৰু এনেকুৱাকৈ কিন্তু বেচনৰ জেগাত ময়দাটো লাগে অলপ মজা লাগিব মজাটো মানে কি লাগি ধৰে টান হয় না ময়দাটো ফুলাই এই যে ক্ৰাঞ্চিটো যে এই যে ক্ৰাঞ্চি বুলবুলি দিলা হয় এইটো ময়দা দিলা হয় তো মই যে সুধিলোঁ ময়দা আছে নাই ময়দা আছে আজি বেচন কিন্তু হেৰি এই কনফাৰ্ম কৰ্ণফ্লাৱাৰটো কিমান দিছা বা সেইটো অলপ বেছি দিব লাগিছিল নেকি নাই নাই ঠিক আছে এইটো জোখটো ঠিকে আছে বাকী চব ঠিকে আছে বাকী চব ফাইনেলি ৰেডি হৈ গ'ল